স্পীড বঢ়াবলৈ কওঁ আৰু মইতো তাক লগেই পোৱা নাই লগ পালে চালা ময়ে ক'লোঁ মুন্নাক কোনেও গৈ কাম কৰাব নোৱাৰে সি নিজৰ মৰ্জিৰ মালিক হয় এইবুলি আমি তাৰ মৰ্জিৰ গোলাম হৈ চলিব নোৱাৰো তহঁতক কাম দিছো আমাক ৰিজাল্ট লাগে বাছ খেলা খতম আমি যাওক আৰু তহঁতক মই মাতি আনিছোঁ গতিকে মোৰ ইজ্জত কিন্তু ৰক্ষা কৰিম বলক কাগজ আহক আপুনি কৈ দিয়ক এই মহাৰাষ্ট্ৰ লগ নোকোৱাকৈ মই পৰা নাযাওঁ অঁ থাকক আপুনি থাকক মই যাওঁ আৰু এইবিলাক জেগাও ভাল নহয় মানুহো ভাল নহয় কোনোবাই দেখিলেতো ডাঙৰ কথা হ'ব সেইকাৰণে মই বডিগাৰ্ড লগত জনা নাই আপুনি মৰক নিজৰ ইজ্জত ঠিকেই বচাব জানে ইফালে মোৰ ইজ্জতৰ বেটাৰী যে ডাউন হৈ গৈ আছে তাৰ কোনো খবৰেই নাই এই ডেমেজ বেটাৰীৰ নজ্বলা টৰ্চ আবে তই ইয়াত এনেকৈ ধিমিক ধামাককৈ জ্বলি থাকিবি নে নিজৰ ঠিকনালৈ যাবি মই এনেকৈ ৰৈ থাকিব নোৱাৰোঁ মোৰ টোপনি ধৰিছে মই শুওঁগৈ মুন্না নহ'লেকে মই ইয়াৰ পৰা নাযাওঁ আৰু তই ক'বলৈ যাব নোৱাৰ চালা ঢাকনি নথকা টেমাৰ ঢিলা বিস্কুট তোৰ চকীদাৰ বুলি ভাবিছ নেকি যে এনেকৈ বুন্দা পৰি ৰৈ থাকিম ৰখিব লাগিব তই নৰখিলে কি কৰিবি বে লাইট পষ্টত ধৰি থৈ যোৱা সাধাৰণ স্কুল প্ৰতিটো কথাতে গালি পাৰি নাথাকিবি কৈ দিছোঁ আৰু শুন কি মুন্নাই যিটো ক'ব সেইটোৱেই বুজিলি নহয় এতিয়া যাওঁ তোৰ কামটো আছিল সময় লাগিব কিমান সময় লাগিব নাজানো নাজানো বুলি ক'লে হ'ব নেকি তহঁতক কামটো দি বৰ বেয়া ফচন খাইছো মই আৰে কিডনেপ কৰিব নোৱাৰো যদি মাৰি কেনে পেলাও কিয় ছোৱালীজনীক এতিয়া অন্তত মাকৰ ফাইনেল ৰিপৰ্টটো দিওঁতে দুদিনমান দেৰি হ'ব জীয়েকৰ ডেড বডিটো দেখিব নহয় যাকে তাকে ডেড বডি কৰা কথা নকবি কাৰণ তহঁতক কেনেকুৱা ডেড বডি বনাম তই ডাক্তৰ পষ্টমৰ্টম কৰিবলৈ ভয় খাবা তহঁতৰ এই কামটো কিন্তু তই বৰ ভাল কাম নকৰিলি মোৰ গাত হাত তুলি তই বৰ ডাঙৰ বিপদ চপাই ললি চপাই লৈছে যদি যুঁজিমহে বিপদৰ লগত আৰু ইমান দিনেতো যুঁজি আহিছোঁ বহুত যুঁজত শিকিছোঁ বহুত যুঁজত হাৰিছোঁ এবাৰে যুঁজিবলৈতো এতিয়া নাই তোৰ কি হৈছিলে মুন্না মুন্না নহয় মা মুন্নাৰ মুখাখন পিন্ধি থাকি আৰু লাভ নাই চব ভাগি লৈ গৈছে সময় আবেগে মুখাখন খালি চিৰাচিৰ কৰি পেলাইছে মানে আৰু কি পুনৰ জি উঠিছোঁ পুনৰ বাপেক খবৰ আছে তাৰ বাপেক জানো সেই ছোৱালীজনী যাক আমাৰ কিডনেপ কৰাৰ ঠিকা দিছে বাবা এইবোৰতো কি কৈছ একো ক'ব পৰা নাই নিজৰ ছোৱালী বুলি জানি ক'ব পৰা নাই যে মই তাৰ বাপেক হয় ক'ব পৰা নাই যে তাইক মই নিজকে মাৰি পেলাইছিলোঁ হেৰাই গৈছিলোঁ নাইকিয়া হৈ গৈছিলোঁ ক'ব পৰা নাই যে তাইৰ কাৰণে কিমান দিন কিমান ৰাতি মই অকলে কান্দিছোঁ ক'ব পৰা নাই যে তাইৰ কথা ভাবি মই অনবৰত তাইৰ কাষে থিয় হৈ আছোঁ জানো থিয় হৈ আছোঁ যে তাইক কোনেও বেয়া কৰিব নোৱাৰে তাই নিজে যাতে বেয়া হৈ নাযায় আৰু মাকে কি কয় মাকে কি ক'ব মাকে নিজকে লুকুৱাই ৰখা পৰীক্ষাত ফেইল মাৰিছিলোঁতো সেইকাৰণে পুনৰ পৰীক্ষাত বহাব খুজিছে মোক জীয়েকক বেয়াৰ পৰা ভাল কৰা পৰীক্ষা মই বোলো হৈ যাব তোমাৰ ছোৱালীক ভাল কৰি আনি মই তোমাৰ সন্মুখত থিয় কৰাম সেইদিনা তুমি ক'ব লাগিব আৰু ময়ো সেইদিনা ভগৱানক চিঞৰি কওঁ যে ভগৱান আৰু কিমান দুৰ্ভাগ্যৰ খেল খেলিবি মোৰ লগত এইবাৰ কিন্তু ফাইনেল খেল খেলিম মই তোৰ লগত মন্দিৰৰ ঘণ্টা বজাই তইও ক'ব লাগিব যে তই বৰ ভাল দেউতাক তই বৰ ভাল দেউতাক